নমস্কাৰ ফিউচাৰ ফোকাস আসাম ইউটিউব চেনেলৰ মেথছৰ প্ৰেক্টিছ সেট 1 লৈ মই মনোৰঞ্জন হাজৰিকা আপোনালোক সকলোকে স্বাগতম জনালো। আগন্তুক এডিআই 2.0 আসাম পুলিচ এসআই আসাম পুলিচ টেট কাম ৰিক্ৰুটমেন্ট টেষ্টৰ প্ৰতি গুৰুত্ব ৰাখি আমি আজিৰ পৰা এটা মেথছৰ প্ৰেক্টিছ সেট ষ্টাৰ্ট কৰিছো, যিটোত পুৰণা পৰীক্ষাৰ প্ৰশ্ন কাকতসমূহ লগতে আগন্তুক আহিবলগীয়া প্ৰশ্নসমূহ আমি তুলনামূলক বিশ্লেষণ কৰি আমি সম্পূৰ্ণ প্ৰশ্নসমূহ ৰেডি কৰিছো। আপোনালোকে এই মেথছৰ প্ৰেক্টিছ সেটটো কন্টিনিউ চাই যাওক, আপোনালোকৰ বাবে অতি সুবিধা হ'ব। যি সকল ষ্টুডেণ্টে এতিয়ালৈকে মেথছ ষ্টাৰ্টেই কৰা নাই বা যি সকল ষ্টুডেণ্টে মেথছটো কমপ্লিট কৰি প্ৰেক্টিছৰ বাবে ৰৈ আছে, তেখেতলোকৰ বাবে এই প্ৰেক্টিছ সেটটো অতি গুৰুত্বপূৰ্ণ হ'ব বা অতি দৰকাৰী হ'ব। গতিকে আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথমে আমি সিম্পলিফিকেশ্যনৰ এটা কুৱেশ্যন লৈ আহিছোঁ, যিটো পৰীক্ষাত অহা দেখা যায়। প্ৰথমে আছে কুৱেশ্যনটোত 125 স্কুৱেৰ হৰণ 50 ইনটু 20 ব্ৰেকেট ক্লোজ হৰণ 25 ইকুৱেল টু কিমান হ'ব। আমি সিম্পলিফিকেশ্যনৰ ভি বদমাছ বা বদমাছ ফৰ্মুলাটো ইউজ কৰি এইটো কৰিব লাগিব। আপোনালোকে কৰি পেলাই কমেণ্ট ছেকশ্যনত ইয়াৰ উত্তৰটো জনাব, মই আপোনালোকৰ লগতে কৰি গৈছোঁ। আমি কি কৰিব লাগিব, প্ৰথমে 125 যিটো আছে 125 স্কুৱেৰ বুলি আছে। আমি প্ৰথমে বদমাছত কি শিকিছিলোঁ যে প্ৰথম আমি ব্ৰেকেটৰ ভিতৰত থকাটো কৰিম, ঠিক আছেনে? ব্ৰেকেটৰ ভিতৰত থকাটো আমি প্ৰথমে ষ্টাৰ্ট কৰিম, তাৰপাছত আমি হৰণ পূৰণ যোগ আৰু বিয়োগ আমি একেধৰণে কৰি যাম, আমি চিষ্টেমেটিক ৱাইজত যাম। গতিকে 125 যিটো আছে 125 স্কুৱেৰ আছে, গতিকে আমি কি কৰিব লাগিব 125 ইনটু 125 লিখি দিব পাৰোঁ। কথাটো ক্লিয়াৰ? তাৰপাছত কি কৈছে হৰণ 25 হৰণ 25 নহয় 50 তলত আহি গ'ল, ঠিক আছে। তাৰপাছত কি কৰিব, ব্ৰেকেটৰ ভিতৰতে আছে কি 20। কথাটো ক্লিয়াৰ? এতিয়া আমি ব্ৰেকেটটো লিখিব পাৰোঁ। তাৰপাছত আহিলে হৰণ 25 হৰণ 25 আছে, আমি হৰণ 25 লিখি দিওঁ। কথাটো ক্লিয়াৰ? এতিয়া আমি এইটো যদি কটাকটি কৰোঁ বা হৰণ পূৰণ কৰোঁ, প্ৰথমে আমি কি কৰিম, এইটোৱেদি এই শূন্যটো আমি ক্লিয়াৰকৈ কাটিব পাৰোঁ। আৰু 5এ 125ক কেইবাৰ কাটিব পাৰি? 5এ 125ক কাটিব পাৰি 5 25 125। কথাটো ক্লিয়াৰ? এতিয়া 125 ইনটু 25 ইনটু 2 ইজ ইকুৱেল টু কিমান হ'ব? ইজ ইকুৱেল টু আপোনালোকে যদি কৰে তেতিয়াহ'লে ইয়াৰ উত্তৰটো পাব 6250। ইফালে হৰণটো আছে, আমি ব্ৰেকেটটো ইয়াৰ উঠাই দিলোঁ, আমি হৰণটো ডাইৰেক্টলি লিখি দিব পাৰোঁ। কথাটো ক্লিয়াৰ? এতিয়া 6250 ডিভাইডেড বাই 25 এইটো যদি আপোনালোকে হৰণ কৰে তেতিয়াহ'লে ইয়াৰ উত্তৰটো পাব কি 250। কথাটো ক্লিয়াৰ? ইয়াৰ অনুসৰি আমি শুদ্ধ উত্তৰটো কি পালোঁ? অপশ্যন ডি। গতিকে অপশ্যন ডিটো হ'ল কাৰেক্ট। সিম্পলিফিকেশ্যন ইউজ কৰি আপোনালোকে চিষ্টেমেটিক ৱাইজত এই পদ্ধতি ফ'ল' কৰিলে উত্তৰ কেতিয়াও ভুল নহয়। এতিয়া আপোনালোকলৈ যোৱাবাৰ এডিআইত অহা টাইপৰ এটা প্ৰশ্ন লৈ আহিছোঁ। প্ৰশ্নটোত আপোনালোকে দেখিছে 0.295656ৰ ওপৰত বাৰ আছে আৰু ইয়াক পি বাই কিউ ফৰ্মলৈ নিব লাগে বা ভগ্নাংশ ফৰ্মলৈ নিব লাগে 0.2956। ঠিকে আছেনে? প্ৰথমে আমাৰ কামটো কি, আমি 2956 লিখিলোঁ। আমাৰ প্ৰথম কামটো হ'ল যে মাইনাছ কৰিব লাগিব যেটাৰ ওপৰত বাৰ নাথাকে। বাৰ নথকা সংখ্যা কি আছে? 29ৰ ওপৰত বাৰ নাই, গতিকে আমি 29টো ইয়াৰ পৰা মাইনাছ কৰিলোঁ। ইয়াত দশমিকৰ কোনো খেল নাই, আমি যিহেতু ভগ্নাংশলৈ ইয়াক আনি আছোঁ। তাৰপাছত আমাৰ ছেকেণ্ড কামটো কি হ'ব, যি 56 আছে 56ৰ ওপৰত বাৰ আছে, গতিকে দুটা সংখ্যাৰ ওপৰত বাৰ আছে, দুটা সংখ্যাৰ ওপৰত বাৰ থকাৰ কাৰণে আমি দুটা ন ডাইৰেক্টলি আমি তলত লিখিব লাগিব। আৰু দুটাৰ ওপৰত বাৰ নাই, কাৰ ওপৰত বাৰ নাই? 29ৰ ওপৰত বাৰ নাই, গতিকে যেটাৰ ওপৰত বাৰ নাই সেইটা শূন্য লিখিব লাগিব। জাষ্ট চিম্পুল। এতিয়া আমাৰ কি হ'ব 2927। 2956ৰ পৰা 29 মাইনাছ কৰিলে 2927 নহয় জানো? আৰু তলত যেনেকৈ আছে আমি তেনেধৰণে পুট কৰি দিম। কথাটো ক্লিয়াৰ? অৰ্থাৎ উত্তৰটো কি হ'ব? উত্তৰ হ'ব চি। একদম ইজি, আপোনালোকে বেছি ক্ৰিটিকেল কৰিব নালাগে। এতিয়া আমি এজ এ এক্সাম্পল আমি বেলেগ এটা আমি কৰি চাওঁ, আপোনালোকৰ ডাউটটো মই ক্লিয়াৰ কৰি দিওঁ। যদি যিসকলে এতিয়া প্ৰথম টাইম কৰিছে এইটো, আমি ধৰিলোঁ 0.715। অ'কে, 0.715 আমি ধৰি ল'লোঁ। ইয়াৰ ওপৰত বাৰ আছে, 15ৰ ওপৰত বাৰ আছে। আমি এতিয়া কি কৰিম, জাষ্ট প্ৰথম আমাৰ কামটো হ'ল যে 715 আমি লিখিলোঁ। যাৰ যাৰ ওপৰত বাৰ নাই, কাৰ ওপৰত বাৰ নাই? 7ৰ ওপৰত বাৰ নাই, গতিকে 7টো মাইনাছ কৰি দিলোঁ। 7টো মাইনাছ কৰি দিলোঁ আৰু তলত আমি কি লিখিম? তলত আমি লিখিম যেটাৰ ওপৰত বাৰ আছে সেইটা ন লিখি দিলোঁ। আৰু গতিকে আমাৰ এতিয়া কি হ'বগে,
আমাৰ গতিকে হ'বগে ইয়াত শূন্যটা এক্সট্ৰা আহিব কি কাৰণে 7 ৰ ওপৰত বাৰ নাই এটা সংখ্যাৰ ওপৰত বাৰ নাই গতিকে এটা 0 আৰু দুটাৰ ওপৰত বাৰ আছে গতিকে দুটা 9 এতিয়া আমি 715 ৰ পৰা 7 বিয়োগ কৰিলে কিমান থাকিব 7 বিয়োগ কৰিলে থাকিব 70 কি থাকিব 708 ওকে 708 তলত থাকিব 990 আমাৰ উত্তৰটো হ'ল এইটোৱে কথাখিনি ক্লিয়াৰ আমি দশমিকৰ পিছত তিনটা ডিজিট আৰু দশমিকৰ পিছত চাৰিটা ডিজিট তেনে ধৰণে আমি প্ৰেক্টিকেল কৰি চালো এতিয়া আমি নেক্সট কোৱেশ্চনটো লৈ যাওঁ কাবাৰ বুজিবলৈ বাকি নাই চাগে এতিয়া নেক্সট কোৱেশ্চনটো এনেকুৱা ধৰণৰ প্ৰশ্ন এডিআৰিত অহা দেখা যায় গতিকে এডিআৰি কি টেটতো ইয়াৰ ৰেপ্লিকেট হোৱা দেখা যায় এনেকুৱা ধৰণৰ কোৱেশ্চন ৰিপিট হোৱা দেখা যায় গতিকে আমি এই কোৱেশ্চনটো কেনে ধৰণে কৰিম আমি চাই যাম আমি এই কোৱেশ্চনটো সোঁফালৰ পৰা বাওঁফাললৈ কৰি যাম এনে ধৰণৰ কোৱেশ্চনৰ ক্ষেত্ৰত প্ৰথমে আমি কি কৰিম প্ৰথম আমি গোটেই ডিজিটটো আমি লিখি লম ঠিক আছে নে 5 plus 11 plus 19 plus 29 plus 49 ঠিক আছে নে এনেকুৱা ধৰণৰ প্ৰশ্নত এনেকুৱা মানে এটা দেখিবলৈ পোৱা যায় বা আপোনালোকৰ বাবে সুবিধা কৰি দিব যে কোনো এনেকুৱা ৰুট ওভাৰ যি থাকে বা বৰ্গমূল যি থাকে বৰ্গমূলেই হ'ব কাৰবা মানে ৰুট ওভাৰৰ ভিতৰত থকাটো সদায় বৰ্গমূলেই হ'ব গতিকে প্ৰথম আমাৰ ষ্টেপটো হ'ব সোঁফালৰ পৰা আমি কৰি যাম বুলি ক'লো সোঁফালৰ পৰা কৰি গ'লে 5 plus 11 plus 19 plus 29 plus যেটো ৰুট ওভাৰ আছে ৰুট ওভাৰ 49 মানে কি ৰুট ওভাৰ 49 মানে হ'ল 7 স্কয়াৰ ৰুট ওভাৰ 49 মানে আমি 7 স্কয়াৰ লিখিব পাৰো 7 স্কয়াৰ লিখি দিয়া লগে লগে স্কয়াৰে এই ৰুটটো কাটি দিলে আমি সেই কথাটো সিম্পলি বুজি পাইছো গতিকে আমি ইয়াত 7 লিখিব পাৰো কথাটো ক্লিয়াৰ গতিকে ঠিক একে ধৰণে আমি যদি কৰো 29 টু আমি 29 plus 7 29 plus 7 মানে কি হ'ল 29 plus 7 মানে হ'ল 36 মানে কি আমি নেক্সট স্টেপটো এনেকে ধৰণে লিখিব পাৰোনে ৰুট ওভাৰ 5 মই এটা স্টেপ কমাই দিছো কাৰণ জায়গাটো কম আছে গতিকে এটা স্টেপ কমাই দিছো আপোনালোকে বুজি নাপালে মোক কলেই হ'ল 19 প্লাস কি হ'ব 36 ৰুট ওভাৰ 36 মানে 36 হ'লগে যেতিয়া আমি এটা কি কৰিম 36 টোক আমি 6 বুলি লিখিব পাৰো 6 বুলি লিখিব পাৰিলে নেক্সট স্টেপটোত আমি কি কৰিম নেক্সট স্টেপটোত আমি কৰিম যে ৰুট ওভাৰ 5 প্লাস কি কৰিম ৰুট ওভাৰ 11 প্লাস 19 প্লাস 6 মানে কি 19 প্লাস 6 মানে হৈ গল আমি এটো লিখিব পাৰো 25 মানে কি 5 নহয় জানো স্কয়াৰ গতিকে আমি 11 প্লাস আমি কি লিখিব পাৰো 5 কথা ক্লিয়াৰ গতিকে ৰুট ওভাৰ 5 প্লাস 11 প্লাস 5 মানে কি ৰুট ওভাৰ 16 নহয় জানো ৰুট ওভাৰ 16 মানে কি 4 স্কয়াৰ নহয় জানো গতিকে ৰুট ওভাৰ 16 মানে 4 স্কয়াৰ স্কয়াৰে ৰুট ওভাৰটো কাটি দিলে গতিকে আমি ইয়াত 4 লিখিব পাৰো 5 প্লাস 4 কথা ক্লিয়াৰ 5 প্লাস 4 মানে কি ৰুট ওভাৰ 9 ৰুট ওভাৰ 9 মানে কি 3 স্কয়াৰ 3 স্কয়াৰ মানে কি 3 গতিকে উত্তৰটো হ'ব 3 অপচন এ আই থিংক কথাটো সবেই বুজি পাইছে আপোনালোকে লেফট সাইড ৰাইট সাইডৰ পৰা লেফট সাইডলৈ আপোনালোকে ক্ৰমান্বয়ে গৈ থাকিলে এনে ধৰণৰ প্ৰশ্ন সদায় টেকল কৰিব পাৰিবই কিয়নো এনেকুৱা ধৰণৰ ৰুট ওভাৰ থকা অংক আপোনালোকক সদায় বৰ্গমূল কাবাৰ বৰ্গমূল হোৱাই দিয়া দেখা যায় কথাটো ক্লিয়াৰ আমি নেক্সট কোৱেশ্চন লৈ যাব পাৰো নেক্সট কোৱেশ্চনটো জিপটো ৰিপিটেড কোৱেশ্চন হয় the average of 67 value is 35 if each of the values 4 is added the average of the new value will be আমাৰ প্ৰশ্নটো মই অসমীয়াত যদি ক'বলৈ বিচাৰো 67 টা ভ্যালু বা 67 জন ব্যক্তিৰ বয়স বা এনেকে ধৰণৰ আপোনালোকে ধৰি লব পায় 67 ৰ এভাৰেজটো হ'ল 67 টা বস্তুৰ এভাৰেজটো হ'ল 35 কথাটো ক্লিয়াৰ 67 ৰ এভাৰেজ হৈ গল 35 যদি প্ৰতিটোতে মানে 67 ত প্ৰতিটোতে যদি 4টা কৈ যোগ কৰা হয় এড কৰা হয় তেতিয়া হলে নেক্সট যেটো এভাৰেজ হ'ব এভাৰেজটো কিমান খুদিছে কথাটো ক্লিয়াৰ 67 ৰ এভাৰেজ হ'ল 35 প্ৰতিটোতে যদি 4টা কৈ যোগ কৰে গতিকে নেক্সট যেটো এভাৰেজ হ'ব এভাৰেজটো বা গড় হ'ব গড়টো কিমান খুদিছে আমি স্টেপ বাই স্টেপ কৰিবলৈ চেষ্টা কৰিম আমি প্ৰথমে কি কৰিম 67 যেটো আছে 67 ৰ টোটাল কিমান আছে আমি 35 এদি মাল্টিপল কৰি দিলে আমাৰ ইয়াত উলাই যাব 67 35 এ মাল্টিপল কৰিলে 2345 পোৱা যায় গতিকে টোটাল সংখ্যাটো কিমান হ'ল
2 3 4 5 গতিকে প্ৰত্যেকটোতে 6 কি কৰা হয় যোগ কৰা হয় সৰি 4 যোগ কৰা হয় গতিকে 4 কোড কৰা হয় 67 টা প্ৰতিটোতে এটাত যদি 4 টাকে কৰে গতিকে 67 টা কৰিবলৈ কিমান যাব 268 গতিকে নতুনকে এড হোৱা সংখ্যা হ'ল 268 আগতে কিমান আছিল 2345 গতিকে আমি কি কৰিম দুইটাকে যদি আমি যোগ কৰি দিও নতুন যেটো টোটাল সংখ্যা ওলাই যাব হেতু 2613 আগতে আছিল 2345 আৰু নতুনকে 4 এড কৰাৰ পাছত 4 এড কৰিলে 67 টা যদি 4 কৈ প্ৰতিটোতে এড কৰে গতিকে 268 হ'ব আৰু টোটাল সংখ্যা নতুনকে বনাটো হ'ব 2613 কিন্তু মানুহৰ সংখ্যা বা টোটাল নাম্বাৰ অফ যেটো হেৰি আছিল ভ্যালু আছিল ভ্যালুটো সংখ্যা সম্পূৰ্ণ আছিল কিমান 67 আৰু নতুনকৈ 4 এড কৰাৰ পাছত কিমান হৈছিল টোটাল সংখ্যা 2613 গতিকে আমি এভাৰেজ উলিয়াবলৈ কি হম টোটাল নাম্বাৰ ডিভাইডেড বাই কিমান পাৰ্সন আছিল গতিকে আমি কেনে ধৰণে আমি এটো ক্লাস 9 মানতে শিকি আহিছিলো আমি টোটাল এতিয়া আমি এভাৰেজটো সকলোৱে গম পাই যাম 67 2613 যদি 67 এ হৰণ কৰি দিও ইয়াৰ এভাৰেজটো পাই যাম আজি 39 হৈ গল নতুন গড় বা নতুন এভাৰেজ গতিকে অপচন বি টো হল কাৰেক্ট এইখিনিতে মই এটা কথা আপোনালোকক ইনফৰমেশন দিব বিচাৰো যে আমি ফিউচাৰ ফোকাস আসাম ইউটিউব চেনেলটোৱে সেবাৰ সম্পূৰ্ণ 6 to 10 ৰ বুক কেখনৰ পৰা জিওগ্ৰাফি আৰু হিষ্ট্ৰি এটা ভাল ই-বুক উলিয়াইছিল আপোনালোকে যি সকল ইচ্ছুক প্ৰাৰ্থী আছে আপোনালোকে তলত দিয়া WhatsApp নম্বৰ কন্টাক্ট কৰি মাত্ৰ 49 প্লাস 89 এ এই দুখন বুক লৈ লব পাৰিব ইয়াৰ লগতে ইংলিছৰ প্ৰেক্টিস সেটৰ এটা 49 ৰুপিছত আমি ই-বুক আপোনালোকৰ বাবে লঞ্চ কৰিছিল প্ৰেক্টিস সেটটো আপোনালোকে লৈ লবৰ বাবে তলৰ WhatsApp নম্বৰত কন্টাক্ট কৰক আৰু লগতে ভিডিওটো যদি ভাল পাইছে লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আহকচোন পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ among 5 people with the monthly income 15000 26000 16000 19000 5000 how many will have income less than mean income of 5 people এতিয়া প্ৰশ্নটোত কৈছে 5 জন ব্যক্তিৰ ইনকাম আছিল কেনে ধৰণৰ 15000 26000 16000 19000 আৰু 50000 এনেকুৱা কেইজন ব্যক্তি আছে যাৰ মিন ইনকাম মিন অৰ্থাৎ অসমীয়াত কি বুলি কয় মাধ্য আপোনালোকে যদি মাধ্যমা এতিয়ালৈকে পঢ়া নাই কমেন্ট সেকশনত জনাব মই আপোনালোকক ভালদৰে বুজাই দিম মাধ্য আৰু এটা নাম হয় গড় বুলি ক'ব পাৰি বা এভাৰেজ বুলি ক'ব পাৰি ঠিক আছে মাধ্য মানে গড় গতিকে বস্তুটো ক্ৰিটিকেল কে ল'ব নালাগে আপোনালোকে যি সকলে মোড বা মিডিয়া যদি এতিয়ালৈকে পঢ়া নাই বা বুজি পোৱা নাই মোক ক'লেই হ'ল মই বুজাই দিম ইয়াৰ ৰিলেটিভ কামে হয় গতিকে এনেকুৱা কেইজন ব্যক্তি আছে যাৰ মিন ইনকামত কৈ তেখেতলোক লেস হয় বা গড় ইনকামত কৈ লেস হয় বা কম হয় গতিকে আমি কি কৰিম প্ৰথমে গড়টো উলিয়াই ল'ব লাগিব গড়টো উলিয়াবৰ বাবে আমি কি কৰিম প্ৰথমে আমি কি কৰিম 15000 plus 26000 plus 16000 plus 19000 plus 50000 am I clear যদি ক্লিয়াৰ হৈছে গতিকে গড় উলিয়া আমি সৰুতে শিকিছিলো টোটাল নাম্বাৰ আৰু কেইজন ব্যক্তি আছে 5 জন ব্যক্তি আছে গতিকে এটো যদি আমি সম্পূৰ্ণৰূপে কটাকটি কৰো বা হৰণ ভগন কৰো তেতিয়া আমাৰ উত্তৰটো কি ওলাব উত্তৰটো ওলাব যে ইয়াৰ উত্তৰটো ওলাব 25200 25200 হৈ গল ইহতৰ এভাৰেজ ঠিক আছে নে বা গড় আৰু এই গড়তকে কেইজন ব্যক্তিৰ ইনকাম লেস আছে সেই কথাটো আমাক প্ৰশ্নত খুদিছে কেইজন ব্যক্তি এজন 15000 গতিকে 25000 দুখতকে তো কমে 16000 তো ইয়াতকে কম 19000 তো ইয়াতকে কম গতিকে তিনিজন ব্যক্তিৰ মান্থলি বা মাহেকে ইনকাম গড় ইনকাম বা মিন ইনকামত কৈ কম কথাটো ক্লিয়াৰ উত্তৰ হৈ গল সি নেক্সট কোৱেশ্চনটো যেটো পৰীক্ষাত ৰিপিট হোৱা দেখা যায় the difference between a number and its 3/5 is 50 what is the number এটা সংখ্যা আৰু তাৰ 5/3 ৰ যি পাৰ্থক্য আছে পাৰ্থক্য হৈ গল 50 গতিকে সংখ্যাটো কিমান গতিকে আমি ধৰি লওঁ লেট ধৰু সংখ্যাটো কি x কথাটো ক্লিয়াৰ এইকনলৈকে অকনো ডাউট নাই কাৰো গতিকে তাৰ 5/3 আৰু সংখ্যাটো আমি x পাইছো গতিকে ইহতৰ ব্যৱধানটো কিমান বুলি ক'লে 50
আমি সমীকৰণটো এনে ধৰণে বনাই ল'ব পাৰিলো এই সমীকৰণটো বনাই ল'ব পাৰিলে আৰু চিন্তা নাই নেক্সট আমাৰ কামটো কি হ'ব ইয়াৰ তলত কি আছে 1 আছে গতিকে ইয়াৰ এলচিএম হ'ব 5 আৰু ইয়াত লিখিব পাৰো আমি 5x এলচিএম আৰু এইচচিএফ যদি যি সকলে বুজি পোৱা নাই আমাৰ ডেসক্ৰিপচনত ইয়াৰ লিংক আছে এলচিএম আৰু এইচচিএফ ৰ ভিডিও আছে আপোনালোকে ভালদৰে চাই ল'ব পাৰিব তাৰ পাছত আহিলে 28x অলৰেডি x টো ওপৰত আছে আমি গম পাম ইয়াত আমি একেন ধৰণে লিখিব পাৰো 50 কথাটো ক্লিয়াৰ 5x minus 28x মানে হৈ গল 2x 5 তলত থাকিলে এফালে আহিলে 50 এতিয়া আমি যদি বৰ্গগুণন কৰি দিও 2x is equal 100 sorry 100 নহয় 5 5 গুণ 25 গতিকে 250 আঢ়ৈশ x equal to 250 by 2 গতিকে আমি কি বুলি লিখিব পাৰো 125 then x or value to হল 125 option 3 is the correct answer আপোনালোকে বুজি পালে নে কথাটো next question to if 1/3 of 1/4 of a number is 15 then 3/10 of the number is আমি কি কৰিম প্ৰশ্নটো এনে ধৰণৰ প্ৰশ্ন আহিলে বাও ফালৰ পৰা আমি জাস্ট স্টেপ বাই স্টেপ ফলো কৰি যাম প্ৰথমে কি কৈছে 1/3 1/3 মানে 3/1 অফ মানে আমি বদমাছত পঢ়িছিলো পূৰণ চিন আমি ইউজ কৰিব লাগে বা 1/4 নেক্সট কৈছে 1/4 অফ এ নাম্বাৰ নাম্বাৰটো আমি নাজানো কাৰণ আমি তাৰ জায়গাত কি লিখিম x লিখিম আৰু নাম্বাৰটো সেই গুটেখিনি পূৰণ ফলটো কিমান আছে 15 কথাটো প্ৰশ্ন মতে আমি কৰি গলো স্টেপ বাই স্টেপ নেক্সট আমাৰ কামটো হল আমি x টোনো কি হেতু উলিয়াই লব লাগিব x ৰ ভ্যালুটো আমি উলিয়াই লব লাগিব উলিয়াম কেনেকে 3 4 গুণ 12 তলে তলে পূৰণ হয় আমি জানো হেতু কথা ওপৰে ওপৰে পূৰণ 1 into 1 into x গতিকে আমি x ডাইৰেক্টলি ইয়াত পুট কৰিব পাৰো আৰু এফালে আহিলে 15 গতিকে বৰ্গগুণন যদি আমি কৰি দিও 12 15 হৈ গল 180 x ৰ ভ্যালুটো পালো 180 কিন্তু প্ৰশ্নখন দুটা পাৰ্টত আছিল সেকেন্ড পাৰ্টত কি কলে দেন 3/10 of the number মানে যেটো সংখ্যা আমি লৈ ধৰিছিলো সেই সংখ্যাটো 3/10 বা কি কৈছে 10/3 কিমান হয় হেতু খুদিছে গতিকে আমি কি কৰিম প্ৰথমে আমি লিখি দিম 10/3 into x সংখ্যাটো আছে x আৰু x ৰ ভ্যালুটো আমি পাইছিলো অলৰেডি গতিকে x ৰ ভ্যালুটো আমি পুট কৰিম x ৰ ভ্যালুটো হল 180 গতিকে 3 18 হৈ গল 54 উত্তৰটো ওলাব 54 আছে উত্তৰ ডি হৈ গল শুদ্ধ উত্তৰ এইখিনতে আপোনালোকৰ বাবে এটা মোটিভেশন ইটস নট এবাউট হু হ্যাজ মোর ট্যালেন্ট ইটস এবাউট হু ইজ মোর হাংগ্ৰি আপোনালোকে নিজৰ লাইফত যদি এপ্লাই কৰে এটো যে কাৰ কিমান ট্যালেন্ট আছে বা কাৰ কিমান এডুকেশন কোৱালিফিকেশন আছে হেতু এই পৰীক্ষাৰ ক্ষেত্ৰত বা চাকৰি লোৱাৰ ক্ষেত্ৰত হেতু কথা কোনো ক্ষেত্ৰতে নেখাদে কিন্তু কাৰ কিমান ভোগ আছে বা কোনে কিমান কষ্ট কৰিব পাৰে হে নিজৰ গোলটো এচিভ কৰিবৰ বাবে হেতুৱে মেইন কথা গতিকে কাৰো কিমান ট্যালেন্ট আছে ট্যালেন্ট থাকিবলে হে ট্যালেন্ট যদি পেলাই থৈ দিয়ে ক্ৰিষ্টিয়ানো ৰনাল্ডো কৈছিল আপোনালোকে যদি চাবলৈ পায় যে কাৰ কিমান ট্যালেন্ট আছে হেতু মেটাৰ নকৰে কোনে কিমান কষ্ট কৰিব পাৰে নিজৰ কিমান ত্যাগ দিব পাৰে হেতুৱে মেটাৰ কৰে আহক সেই মোটিভেশনটো লৈ নেক্সট কোৱেশ্চনটো লৈ যাম নেক্সট কোৱেশ্চনটো বহুত ইজি কোৱেশ্চন আপোনালোকে পাৰিব বুলি মই আশা ৰাখিলো the ratio 5:4 expressed as a percentage equals এতিয়া আমি 5/4 টোক আমি পার্সেন্টেজ লৈ নিব লাগিব 5/4 যেটো ৰেজ 5:4 সৰি 5/4 নহয় 5:4 টোক আমি যদি আমি ভগ্নাংশলৈ নিব বিচাৰো কেনে ধৰণে নিব পাৰিম 5/4 বুলি আমি লিখিব পাৰিম ইয়াৰ পার্সেন্টেজ উলিয়াব লাগে কৈছে যে পার্সেন্টেজটো উলিয়াবলৈ দিছে গতিকে আমি পার্সেন্টেজটো উলিয়াবলৈ কি কৰিম এশৰে সদায় আমি পূৰণ কৰিম এটো আমি সকলোৱে জানো ঠিক আছে যদি আমি এশৰে পূৰণ কৰো 4 এ এশক যাব 25 গতিকে 5 25 আহিলে 125% বা শতাংশ অপশন ডি টু কাৰেক্ট আপোনালোকে সকলোৱে এনে ধৰণৰ প্ৰশ্ন পাৰে বুলি মই আশা ৰাখিলো যদি নোৱাৰে কমেন্ট সেকশনত জনাব ইয়াৰ লৈ ব্ৰিফ কোৱেশ্চন বা ব্ৰিফ ভিডিও লৈ আহিম নেক্সট কোৱেশ্চন টু ওয়ান অফ দা মোস্ট ইন্টাৰেষ্টিং কোৱেশ্চন হয় আজি এই ভিডিওটোৰ আপোনালোকে ট্ৰাই কৰি চাব মই কোৱাৰ লগে লগে হাফ অফ 1% ৰিটেন এজ এ ডেসিমেল ইজ মানে আধাৰ 1% 1% কেনে ধৰণে লিখিব পাৰি 1% এনে ধৰণে লিখিব পাৰি 1% ইয়াৰ অৰ্থটো কিমান কি অপচন কিটা চাই আপোনালোকে ক'ব কৈছে গতিকে আমি কি এনে ধৰণে লিখিব পাৰো 1/2 1% মানে কি 1/100 একনলৈকে সবাই ক্লিয়াৰ গতিকে এটো আমি কেনে ধৰণে লিখিব 1 into 1 is equal to 1
2 into 100 is mean 200 গতিকে ইয়াক যদি আপোনালোকে হৰণ কৰি চায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 0.0005 অৰ্থাৎ অপচন এ টো হ'ল শুদ্ধ কথাটো বুজি পালেনে আপোনালোকে এটো এলআইসি বা এডিও পৰীক্ষাত অহা দেখা পাব আপোনালোকে পুৰণা প্ৰশ্ন কাকত যদি ভালদৰে খুচৰি মাৰি চায় আহকচোন পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ নেক্সট কোৱেশ্যনটো আজি এই ভিডিওটোৰ অন্তিমটো প্ৰশ্ন The cost price of an article is 7840 কোনোবা এটা বস্তুৰ বা কোনো এটা বস্তুৰ কষ্ট প্ৰাইস মানে ক্ৰয় মূল্য হৈ গল 7840 ঠিক আছে what should be the selling price বিক্ৰয় মূল্যটো বা selling price টো কিমান হ'ব লাগিব যে so that there is a profit of 7% selling price টো কিমান হ'ব লাগিব যে তাত প্ৰফিট বা লাভ হ'ব 7% ঠিক আছে না আমি যদি প্ৰফিট এন্ড লছৰ আগতে অংক কৰিছো বা যি সকলে কৰিছে পাইছে আপোনালোকে যি সকলে কোৱা নাই তথাপি মই কৈছো যে সেলিং প্ৰফিট এন্ড লছ সদায় ক্ৰয় মূল্য বা কষ্ট প্ৰাইসত উলিওৱা যায় আমি এই প্ৰশ্নটো আমি সিস্টেমেটিক ওয়াইজত যেন ধৰণে শিকিছিলো বা যি সকলে শিকা নাই আপোনালোকে আমাৰ ভিডিও আছে আপোনালোকে চাই লব পাৰিব প্ৰফিট এন্ড লছৰ আপোনালোকে এই ভিডিওটো চালে উপকৃত হ'ব আমাক কি কৈছে আমি যদি ধৰি লওঁ যে কোনো এই বস্তুটোৰ ক্ৰয় মূল্যটো 100 ঠিক আছে ধৰি ললো ক্ৰয় মূল্য 100 100ত কিমান প্ৰফিট হয় বুলি ক'লে 7 প্ৰফিট হয় ঠিক আছে না আমি এটো কেনে ধৰণে লিখিব পাৰো আমি এটো লিখিব পাৰো যে 100ত ক্ৰয় মূল্য সদায় তলত লিখিব লাগিব সেলিং প্ৰাইসটো প্ৰফিট হ'বলৈ হলে কিমান হ'ব লাগিব 107 তেতিয়া এটো প্ৰফিট হ'ব গতিকে বস্তুটোৰ কষ্ট প্ৰাইসটো কিমান আছিল কষ্ট প্ৰাইসটো আছিল 7840 ইকনলৈকে সবই ক্লিয়াৰ এতিয়া এটো যদি আপোনালোকে কটাকটি কৰে এটো শূন্য এটো কাটিব গুটেখিনি আপোনালোকে কটাকটি কৰিলে ইয়াৰ শুদ্ধ উত্তৰটো পাব 838880 অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন সি কথাখিনি ক্লিয়াৰ নেক্সট যদি আপোনালোকে কোনবা ধৰণৰ অংক কৰিবলৈ পায় যত আমাৰ লছ দেখুৱা থাকিব লছও সদায় কষ্ট প্ৰাইসতে ওলাব অৰ্থাৎ কষ্ট প্ৰাইসটো আমি সদায় হৰত লিখিব লাগিব কথাখিনি ক্লিয়াৰ গতিকে আজি এই ভিডিওটোলৈ ইমানখিনিয়ে যি সকলে প্ৰশ্নখিনি বুজি পাইছে আপোনালোকে লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমাৰ চেনেলটো আৰু আপোনালোকৰ বন্ধু বান্ধৱী যি সকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুতি কৰাই আছে তেখেতলোকৰ লগত আমাৰ ভিডিওসমূহ শেয়াৰ কৰিবলৈ নাপাহৰিব ইয়াৰ লগতে ইয়াৰ পাৰ্ট 2 অতি সোনকালে আপোনালোকৰ মাজলৈ লৈ আহিম আমি পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 পাৰ্ট 4 কে এনেকৈ গোটেই সিৰিজ এটা ষ্টাৰ্ট কৰিম আপোনালোকে সেই সিৰিজটোৰ থ্ৰুদি গোটেই মেথছখিনি আপোনালোকে প্ৰেক্টিছ কৰি আগন্তুক পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰাই তুলিব পাৰিব লগতে যদি আমাৰ ইবুকসমূহ লোৱা নাই তো ডেসক্ৰিপচনৰ ইয়াৰ লিংক আছে আপোনালোকে লৈ ল'ব পাৰে গতিকে ইয়াৰ থ্ৰুদি আপোনালোকে পৰীক্ষা ক্লিয়াৰ কৰাত আপোনালোকৰ সুবিধা হ'ব গতিকে ধন্যবাদ জয় অসম